जों उन्दै गथ' नङा जोंनि आखलनि थाखाय बिपिएफनि एमएलए दुर्गादास बर'आ जिंगासिनो गोनांथि गैया। आमार संकटर कारणे दुर्गादास बर' डाঙरे किয় चिंता करिছে तेखेतो निजर कारणे चिंता करक आमितो आरो माने सरू लरा छोৱালী নহয় कि आमी निजर संकटটো बुझी नापाम बा निजर ভাল बेयाটো बुझी नापाम। बिपिएफनि समावसो बमा सोलाय गुलि गावनाय मानसि दोनखुमानाय आरो हारिनि दाङाबाजिनि खैफोदा जायोमोन। बिपिएफर दिनते संकट आছিলে मानु घुरिब नोवारा आছিলে बमा फुटिছিলে जातिगत संघर्ष হৈছিলে गुली फुटिছিলে किडनैप হৈছিলে इटु संकट नाছিলে। दुर्गादास बर'आ सानदों नामा एलायन्सआव थानानै एमएलएआवनो थाबाय थागोन? नंगौ बिपिएफनि एमएलए दुर्गादास बर'नि सायाव बिटिआरनि सीएम रमद बर'नि गोख्रों बिबुंथि। बिथां प्रमद बर'आ बुंदों दि मोनफ्रोमबो हारि माहारिनि राव हारिमु आरो थामोनथाखौ फोथांना लाखिनाया बिटिआर सरकारनि थांखि आरो बेखौ दुर्गादास बर'आ बुजिया। आरो इउपिपिएल दोलोआ खैफोदाव गोग्लैनायखौ सिन्था खालामनानै दुर्गादास बर'आ मा खालामनो हानो होननानैबो बुंदों बिथां प्रमद बर'आ। लोगोसे रायजो राजानि जौगाथायनि हाबा मावनो हानाय गोहोआ इउपिपिएल दोलोआव दं। बेनिखायनो थांनाय 4 बोसोराव बिटिआरआव गोजोन खौसेथिया फैबाय होनना बुंदों बिटिआरनि सीएम प्रमद बर'आ। बेनि अनगायैबो दुर्गादास बर'नि सायाव बिथां प्रमद बर'आ मा बाथ्रा बुंथिफावखो फै आबुङै मिथिना लानि। आमार संकटर कारणे दुर्गादास बर' डाঙरे किয় चिंता करिছে तेखेतो निजर कारणे चिंता करक आमितो आरो माने सरू लरा छोৱালী নহয় कि आमी निजर संकटটো बुझी नापाम बा निजर ভাল बेयाটো बुझी नापाम। संकटটো किहर कारणे आहिब आमार निजर मा देउतार कारणे राइजर कारणे काम কৰিবলৈ আহিছো तार किहर संकटर कथा আছে। बिपिएफर दिनते संकट आছিলে मानु घुरिब नोवारा आছিলে बमा फुटिছিলে जातिगत संघर्ष হৈছিলে गुली फुटिছিলে किडनैप হৈছিলে इटु संकट नाছিলে। इतिहासे संकट আছে राजनीतिक संकटটো कोने भय करे तेखेते भाबिছে नेকি मृत्युলৈকে एमएलए হৈ থাকিব। राजनीतिটো আহিব যাব কিন্তু সমাজৰ কাম কৰাৰ কাৰণে যেটো কমিটমেন্ট হিটো আমাৰ আছে সেই কাৰণে 4টা বছৰত আজি শান্তি ঘূৰি আহিছে সবে নিৰাপত্তা পাইছে। প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেন্ট বনাইছো যি জনগোষ্ঠীৰ লগত কেতিয়াবা মোৰ আলোচনাও হোৱা নাই সেই জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেন্ট বনাইছো। মাৰ্চ মাহত প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে বাজেট বনাম। ইটো ৰাজনীতিৰ লগত লিংক নাই ভোট দিয়া নিদিয়াৰ লগত লিংক নাই। বিটিআৰ অঞ্চলত স্বাধীনতাৰ পিছত আৰু আগত বসবাস কৰা জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব জীয়াই ৰখাটো বৰ্তমান চৰকাৰৰ টাৰ্গেট। আৰু মই নিজে এজন সংগ্ৰামী হিচাপে এই কথাখিনি বুজি পাওঁ। এই কথাবিলাক দুৰ্গাদাস বৰই বুজি নাপাব তেখেতৰ কোম্পানীয়ে বুজি নাপাব। গতিকে আমাক আৰু এইটো কিবা বিপদ আহিছে কিবা আহিছে ভয় খুৱাই আৰু দুৰ্গাদাস বৰই আৰু আমাক কি কৰিব পাৰিব। জিএসপি আপোনালোকৰ লগত আছিল কিন্তু এইবাৰ মিত্ৰতা বিপিএফৰ লগত হৈছে। চাওক জিএস অনাবৰ ভোটটো তেওঁলোকে পাম বুলি কৈছে। চাওক অলৰেডি তেখেতসকলৰ এমপি হাৰি গ'ল 2 বাৰ জিকি পেলাই এইবাৰ এমপি হাৰি গ'ল। হাৰি যোৱা মানে কি বুজায় এইটো এসেন্ডিং অৰ্ডাৰত নাই ডিসেন্ডিং অৰ্ডাৰত মানে তলৰ ফালে গৈ আছে। আজি তাৰিখত সাৰ্ভে কৰি কিমান পাৰ্চেণ্ট ভোট আছে মই আজি মাইকত ক'ব বিচৰা নাই। এইটো বহুত বেছি ইগো হৈ পেলাই বহুত বেছি অহংকাৰী হৈ কথা কোৱা মানুহ মই নহয় কিন্তু হিচাপটো সবে জানে। গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজে যাক মৰম কৰিব তাকে দিব মোক যদি মৰম নকৰে মোক নিদিব সেইটো আৰু মই ডাঙৰ ডাঙৰ কথা কৈলি কি লাভ আছে। গণতন্ত্ৰটো ৰাইজে ৰজা। আপোনালোকৰ আনুষ্ঠানিক ঘোষণা কেতিয়া হ'ব? কি আনুষ্ঠানিক ঘোষণা ইলেকশন যেতিয়া ডিক্লেয়াৰ দিব ইলেকশন কমিশনে তেতিয়া ঘোষণা কৰিম। কিন্তু এইটো 40টা মসজিদ খেলিম বুলি কৈছে আৰু বিজেপিৰ বহুত জয়নিং। চাওক মই কথাটো কওঁ বিজেপি সৰ্বভাৰতীয় দল নিজৰ এজেন্ডাত কাম কৰিব। আমি ৰিজনেল পাৰ্টি আমি নিজৰ এজেন্ডাত কাম কৰিম। আমাৰ এতিয়া চৰকাৰ আছে কেন্দ্ৰত একেলগে চৰকাৰ আছে ৰাজ্যত একেলগে চৰকাৰ আছে কাউন্সিলত একেলগে। গতিকে ভিতৰীয়া কথাটো আমিহে গম পাম ইটো দুৰ্গাদাসে গম পাব না কোনে গম পাব। ভিতৰীয়া কথাটো আমিহে গম পাম। বিটিআৰত 3200 বুথ আছে প্ৰত্যেকটো বুথ কমিটি আমাৰ আছে 40টা সমষ্টি আছে 40টাত আমাৰ কাৰ্যকৰ্তা কাম কৰি আছে 10টা সাব ডিভিজন আছে আমাৰ কমিটি আছে 5টা ডিস্ট্ৰিক্ট আছে তাতো আমাৰ কমিটি আছে। গতিকে কামটো সবৰো কৰি আছে। চৰকাৰটো বনাবৰ কাৰণে আমি মিলিজুলি কৰিব লাগে অকলে অকলে কৰি সময় ক'ব এইটো বন্ধুত্বপূৰ্ণ নিৰ্বাচন হ'ব পাৰে। চাওক এতিয়াই এইটো কোৱাটো টান বা ক'বও নিবিচাৰোঁ মই। নিৰ্বাচনটো লৈ পেলাই বহুত বেছি আপোনালোকে ভাবিব নালাগে। এটা কথা আছে পলিটিচিয়ান থিং অফ ইলেকশ্যন ষ্টেটছমেন থিং অফ জেনেৰেশ্যন। গতিকে সেইটো আমাক এৰি দিয়ক আপোনালোকে। আমি একেলগে খেলিম না একেলগে খেলিম আজি ঘোষণা কৰিম না 4 মাহ পিছত ঘোষণা কৰিম অলপ ৰিলেক্স হৈ পেলাই আপোনালোকে কাম কৰি থাকক। আজি ইয়াতে টিফিন দিছোঁ ভাল কাম হৈছে নে নাই
গৰম ভাত খাব পাব, যি বনাই আনে 12 ঘণ্টা গৰমে থাকিব আমাৰ বাইদেউহঁতৰ, এটলিষ্ট বেমাৰ নহ'ব, এইটোতো ভাল কাম হৈছে। তেনেকৈ কিছুমান আৰু ভাল কাম কৰিবলৈ দিয়ক আমাক।